যোৱাকালি 12 তাৰিখ 12/4/2022 তাৰিখে আবেলি 4টামান বজাত আমি খবৰ পালোঁ যে তেলিয়া বেবেজীয়া সাদ্দাম হুছেইনৰ ঘৰত ড্ৰাগছ বিক্ৰী হৈ আছে। তেলিয়া কথা তালৈ আমি অ'চি ছাৰ আমি চব ষ্টাফ একেলগে তালৈকে ৰাওনা হৈ গ'লোঁ। গৈ সাদ্দাম হুছেইনৰ ঘৰতে পালোঁ। পাই তেওঁৰ ঘৰ চাৰ্চ কৰিলোঁ, কিন্তু তেওঁৰ ঘৰত কোনো ধৰণৰ ড্ৰাগছ পোৱা নগ'ল। তাৰপিছত সাদ্দাম হুছেইনক সোধপোছ কৰাত তেওঁ ক'লে যে অলপ আগতে তেওঁৰ হাতত যিখিনি ড্ৰাগছ আছিলে সেইখিনি বটাদ্ৰৱাৰ শান্তিজান পাৰ তাৰ আজাহাৰুল ইছলাম বুলি ল'ৰা এটা তাত বিক্ৰী কৰি দিছে, আৰু খন্তেক আগতে ড্ৰাগছখিনিলৈ আজাহাৰুল ইছলাম ঘৰৰ ফালে গৈ আছে। গতিকে লগে লগে আমি সাদ্দাম হুছেইনক লৈ পেলাই পিছে পিছে খেদি গ'লোগৈ। গৈ জামুগুৰি বুলি এখন গাঁও আছে, তাত গৈ আপুনি ৰাস্তাতে আজাহাৰুলক পালোঁ। আজাহাৰুলক পাই ৰাস্তাতে আজাহাৰুলক ধৰা হ'ল। আজাহাৰুলৰ পৰা 13টা ফুল সৰু প্লাষ্টিক কণ্টেইনাৰ পূৰা ড্ৰাগছ ভৰ্তি আছে। 13টা কণ্টেইনাৰ তেওঁৰ পৰা ৰিকভাৰ কৰি চিজ কৰা হ'ল, আৰু দুজনকে আটক কৰি থানালৈকে লৈ অহা হৈছে। তেওঁ বিক্ৰী কৰে, দুইজনে বিক্ৰী কৰে, আৰু এইজন যিজন আজাহাৰুল তেওঁ বিক্ৰীও কৰে, খায়ো। আৰু দুইজনকে ধৰি আনি পেলাই তেওঁলোকৰ বিৰুদ্ধে এটা কেছ লোৱা হৈছে, কেছ নম্বৰ 174/2022, আৰু তেওঁলোকক অলপ পিছতে তেওঁলোক মহামানা প্ৰৱেশ কৰা হ'ব। ওজন হৈছে আপোনাৰ 1.46 গ্ৰাম।